নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই আদি আজি আপোনালোকলৈ পুনৰ 10টা আকৌ এনেকুৱা ফেক লৈ আহিছো যিকেইটা জনাৰ পাছত আপোনালোকেতো এটাই ক'ব। ফেক্ট নাম্বাৰ 10। আপোনালোকে জানেনে মহাত্মা গান্ধীৰ অহিংসা নীতিত ভগত সিং কিন্তু সহমত নাছিলে। ভগত সিঙে ভাবিছিলে হাথিয়াৰ নোলোৱাকৈ আমাৰ দেশখন আজাদী কৰিব নোৱাৰিম। পিছত কিন্তু ভগত সিং ভুল প্ৰমাণিত হলে। ফেক্ট নাম্বাৰ 9। পৃথিৱীত এনেকুৱা এখন দেশ আছে যিখন দেশত আপুনি চুইংগাম নাপায়। সেই দেশখন হৈছে ছিংগাপুৰ। ইয়াত চুইংগাম বেচাটো আৰু চুইংগাম খাই য'তে ত'তে পেলোৱাটো নিষেধ আছে। ফেক্ট নাম্বাৰ 8। হোৱাই দিছ কলাবেৰী দি এইটো প্ৰথম ভাৰতীয় এনেকুৱা গান যিটো গানে ইউটিউবত 100 মিলিয়নতকৈ বেছি ভিউ পাইছিল। ফেক্ট নাম্বাৰ 7। আপোনালোকে জানেনে বতাহে তেতিয়ালৈ শব্দ নকৰে যেতিয়ালৈ তাৰ বিপৰীত দিশে কোনো এটা বস্তু নাযায়। ফেক্ট নাম্বাৰ 6। চন্দ্ৰশেখৰ আজাদে নিজৰ লগত সদায় এটা মাউজাৰ ৰাখিছিল আৰু এইটো পিষ্টল আজিও ইলাহাবাদ মিউজিয়ামত সুৰক্ষিতভাৱে থৈ দিয়া গৈছে। ফেক্ট নাম্বাৰ 5। যদি আপুনি এটা সুস্থ শৰীৰ বিচাৰে তেনেহলে এই কথাটো সদায় মনত ৰাখিব। যেতিয়া আপুনি খোজ কাঢ়াৰ লগে লগে হাতটো নিহিলাব। তেতিয়া কি হয়, আমাৰ শৰীৰটো 50% ৱৰ্ক আউট হয়। ফেক্ট নাম্বাৰ 4। আপোনালোকে জানেনে এলবাৰ্ট আইনষ্টাইনৰ মৃত্যুৰ পাছত তেওঁৰ শেষৰ শব্দটোও মৃত্যু ঘটিছিলে। কেনেকৈ মই কৈছো, তেওঁ মৃত্যুৰ আগত যিটো শব্দ কৈ গৈছিল ওচৰত থকা নাৰ্ছজনীক, কিন্তু সেই নাৰ্ছজনীয়ে জাৰ্মানী ভাষা বুজি নাপাইছিলে। সেইকাৰণে তেওঁৰ মৃত্যুৰ লগতে তেওঁৰ শেষৰ শব্দটোও মৃত্যু ঘটিছিলে। ফেক্ট নাম্বাৰ 3। আপোনালোকে 2000 টকীয়া নোটটোৰ পাছফালে যিখন যান দেখে সেই যানখন হৈছে মংগলযান। ফেক্ট নাম্বাৰ 2। ৱাল ঠাকুৰে মৃত্যুৰ 2 মাহ পূৰ্বে প্ৰধানমন্ত্ৰীক এটা আচৰিত কথা কৈ গৈছিল। তেওঁ কৈছিল দেশৰ গোটেই আৰ্মি ফ'ৰ্চ মোৰ আণ্ডাৰ কৰি দিয়া আৰু মই 1 মাহত দেশখন ঠিক কৰি দিম। ফেক্ট নাম্বাৰ 1টো চোৱাৰ আগতে আপোনালোকে যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বেলটো ক্লিক কৰক। পৃথিৱীত যেতিয়া সূৰ্য অস্ত যায় তেতিয়া আকাশখন ৰঙা হৈ যায়, সেইটো আমি দেখিয়ে থাকো। কিন্তু মই এতিয়া পৃথিৱীৰ কথা নকওঁ, মংগল গ্ৰহৰ কথা ক'ম। যেতিয়া মংগল গ্ৰহত সূৰ্য অস্ত যায় তেতিয়া আকাশখন কিন্তু নীলা হৈ যায়।